গুড মৰ্ণিং ষ্টুডেণ্টছ, তোমালোক সকলোকে অনলাইন ক্লাছলৈ স্বাগতম জনাই আজিৰ ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি তোমালোকলৈ কেইটিমান ভাৱ সম্প্ৰসাৰণ আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোকে এই ভাৱ সম্প্ৰসাৰণ কেইটিৰ দ্বাৰা উপকৃত হ'বা বুলি। আৰু আলোচনাটি আৰম্ভণিৰ আগতেই তোমালোকক ক'বলৈ বিচাৰিছোঁ যে ভাৱ সম্প্ৰসাৰণ মানে কি? ভাৱ সম্প্ৰসাৰণ মানে হৈছে কোনো এটা বিষয় বা কোনো এটা বাক্যৰ সাৰমৰ্ম বুজাই দিয়া, অৰ্থাৎ সেই বাক্যটিয়ে বা কোনো বিষয়টোৱে তাৰ বিষয়বস্তুটোনো কি, সেই বিষয়বস্তুৰ সাৰমৰ্ম বুজাই দিয়াকে ভাৱ সম্প্ৰসাৰণ বুলি কোৱা হয়। আৰু ভিডিঅ'টিত খণ্ডবাক্য কেইটিমানৰ ভাৱ সম্প্ৰসাৰণ দিয়া হৈছে যে অসমীয়া ভাষাত নীতি শিক্ষাৰ জৰিয়তে জীৱনৰ মূল্যবোধৰ শিক্ষা দিবৰ বাবে কিছুমান অতি মূল্যৱান খণ্ডবাক্য আছে। আৰু এই খণ্ডবাক্যসমূহৰ নিৰ্দিষ্ট অন্তৰ্নিহিত কিছুমান ভাৱ, তাৎপৰ্যমূলক কিছুমান ভাৱ আছে। আৰু অতীজতে মানুহক, যুৱক যুৱতীক, ল'ৰা ছোৱালীক নীতিবচন প্ৰবচনবিলাকৰ সহায়ত জীৱন গঢ় দিয়াৰ শিক্ষা দিয়া হৈছিল এই খণ্ডবাক্য বা প্ৰবচনসমূহৰ দ্বাৰা। আৰু এই প্ৰবচনবোৰ জীৱন নাওখন সঠিক বাটেৰে আগুৱাই নিয়াত সহায় কৰে। প্ৰবচনবিলাক বিশেষভাৱে অন্তৰ্নিহিত আৰু এই প্ৰবচনসমূহৰ অৰ্থ সম্বলিত হয়। আৰু অসমীয়া ভাষাত থকা প্ৰবচন বা নীতিবচনবিলাকৰ সাৰমৰ্ম বুজাই দিয়াকে কোৱা হয় ভাৱ সম্প্ৰসাৰণ। আৰু সেয়ে তোমালোকৰ এই নীতিবচনসমূহ তোমালোকৰ জীৱনতো বহুতো মূল্যৱান। এই নীতিবচনে অতীজতে যেনেদৰে যুৱক যুৱতীক বা মানুহক জীৱন গঢ়াত সহায় দিছিল, তোমালোককো সহায় কৰিব। সেয়েহে প্ৰবচনবোৰৰ সাৰমৰ্ম তোমালোকে যদি হৃদয়ংগম কৰা, যদি ভালদৰে বুজি পোৱা, তেনে তোমালোকৰ জীৱনৰ বাটত জীৱনখন আগবঢ়াই লৈ যোৱাত সহায় হ'ব। সেয়ে তোমালোকলৈ আজি 4টা প্ৰবচনৰ ভাৱ সম্প্ৰসাৰণ আগবঢ়াইছোঁ। মই প্ৰবচন কেইটি তোমালোকক পাঠ কৰি দিছোঁ। প্ৰথমটো হৈছে পঢ়ে পঢ়াই ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। যিকোনো মানুহক কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে মনৰ অসীম ধৈৰ্য, অনুশীলন আৰু সাধনাৰ প্ৰয়োজন। প্ৰবচনটিত থকা পঢ়ে শব্দটোৱে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক বুজাইছে ছাত্ৰ জীৱন জ্ঞান অৰ্জনৰ সময়, ভৱিষ্যতে জীৱনৰ মূল্যবোধ থকা দেশৰ এজন সৎ চৰিত্ৰৱান, সৎ চিন্তাশীল সুনাগৰিক হোৱাৰ উপৰিও ব্যক্তিগত জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ হ'লে ছাত্ৰ জীৱনতে পাঠ্যপুথি গভীৰ মনোযোগৰ অধ্যয়ন কৰাৰ উপৰিও বিভিন্ন বিষয়ৰ কিতাপ পত্ৰ অধ্যয়ন কৰিব লাগিব। তদুপৰি বিভিন্ন সুকুমাৰ কলা সাধনাৰো অংকুৰ ছাত্ৰ জীৱনতেই বিকশিত হৈ উঠিব লাগিব। সোণৰ শৈশৱ আৰু কিশোৰ বয়সতে অৰ্থাৎ ছাত্ৰ অৱস্থাতে অদৰকাৰী কামত সময় খৰচ নকৰি জ্ঞানাৰ্জনত নিজকে ব্ৰতী হোৱাৰ কথা প্ৰকাশ কৰিছে। তাৰপিছতে পঢ়াই শব্দটিয়ে শিক্ষক সমাজক নিৰ্দেশ কৰিছে। শিক্ষকে ছাত্ৰক শিক্ষা প্ৰদান কৰে, জ্ঞান দান কৰিবৰ বাবে নিজে বিভিন্ন বিষয়ৰ জ্ঞানৰ অধিকাৰী হোৱা অতি প্ৰয়োজন। তদুপৰি পৰিৱৰ্তনশীল পৃথিৱীত প্ৰতিদিনেই নতুন নতুন তথ্যৰ উদ্ভাৱন ঘটিছে। সমাজনীতি, ৰাজনীতি, অৰ্থনীতিৰ বিষয়েও আজিৰ শিক্ষক সচেতন হ'ব লাগিব। অৰ্থাৎ ছাত্ৰক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি গঢ় দিবলৈ হ'লে শিক্ষকসকলে বিভিন্ন বিষয়ৰ জ্ঞান আৰু অভিজ্ঞতাৰে পৰিপুষ্ট হোৱাটো অতি প্ৰয়োজন। অন্য উপৰুৱা চিন্তা বাদ দি শিক্ষাদান সেৱা আৰু ব্ৰত হিচাপে গ্ৰহণ কৰাটো প্ৰতিজন শিক্ষকৰ লক্ষ্য হোৱা উচিত।
তৃতীয়তে প্ৰৱৰ্চনটিত পাণ খেতিৰ কথা উল্লেখ কৰিছে। পাণ খেতি সততা আৰু কষ্টৰ ওপৰত নিৰ্ভৰ কৰে। পাণ খেতি যথেষ্ট প্ৰতিপাল কৰিব লাগে। পাণৰ অধিক উৎপাদনৰ বাবে পাণ কেনেকৈ ছিঙে এই কথা জনা প্ৰয়োজন। অসুচিগাৰে পাণ ছিঙিলে পাণ কষ্ট পায়। যত্নৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা কিছু নীতি নিয়ম মানি চলিলেহে পাণ খেতি ভাল হয়। প্ৰতিপাল আৰু যত্ন পাণ খেতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু প্ৰৱৰ্চনটিত সুফল পাবৰ বাবে একাণপতীয়া যত্ন, সাধনা, কষ্ট আৰু ত্যাগৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে। দ্বিতীয় প্ৰৱচনটি অচিন কাঠৰ থোৰা নলগাবা। ধান বনাৰ সঁজুলিৰ ঢেঁকীৰ অন্যতম প্ৰয়োজনীয় আহিলা থোৰা। থোৰাটোৰ সহায়তে ধান বাকলি গুচাই চাউল উলিওৱা হয়। চিৰা, পিঠাগুড়ি, সান্দহ সকলো বস্তুৰ মান ঢেঁকীত লগোৱা থোৰাটোৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে ঢেঁকীৰ থোৰাত নাহৰ, কঁঠাল আদিৰ দৰে সোনকালে নষ্ট নোহোৱা টান কাঠ লগোৱা হয়। যিকোনো কোমল বা অচিন কাঠ লগালে খাদ্যবস্তুৰ তাৰ ক্ষুদ্ৰ কণাবোৰ মিহলি হৈ শৰীৰ অনিষ্ট কৰিব পাৰে। এই প্ৰৱচনটিৰ পৰা ইয়াকে বুজাইছে যে বস্তু ব্যৱহাৰৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে। কেৱল বাহ্যিক দেখনীয়াৰে আভ্যন্তৰৰ প্ৰকৃত মান নিৰ্ণয় কৰিব নোৱাৰি। বিয়া বাৰুৰ ক্ষেত্ৰতো একেই কথা। উভয় পক্ষৰ স্বভাৱ চৰিত্ৰৰ কথা নজনাকৈ কেৱল বাহ্যিক সৌন্দৰ্যৰ ওপৰত মোহ গ'লে বহুতো সময়ত বৰ কইনা উভয় পক্ষই ঠগ খোৱাৰ সম্ভাৱনা থাকে। গতিকে পৰিয়ালৰ চিন্তা ভাৱনা, শিক্ষা দীক্ষা, স্বভাৱ চৰিত্ৰ সকলো জনাৰ পাছতহে বিয়া বাৰুৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা উচিত। ঠিক তেনেদৰে অচিনাকি মানুহক ভিতৰত সোমাই ঘৰৰ সকলো কথা ভু দিলে বহুতো সময়ত বিপদ ঘটাৰ সম্ভাৱনা থাকে। তৃতীয়টো হৈছে অভ্যাসে নৰ কৰ্ণপথে কৰে শৰ। মানুহ যিকোনো কামত পাকৈত হ'বলৈ হ'লে অভ্যাস, অনুশীলন, সাধনাৰ প্ৰয়োজন। দীৰ্ঘদিনীয়া অনুশীলন আৰু সাধনাৰ বলত মানুহৰ কাণৰ ফুটাই দিও এডাল শৰ পাৰ কৰিব পাৰে। অৰ্জুনে কেৱল মাছটোৰ চকুটো দেখিছিল বাবেই পানীত মাছৰ প্ৰতিবিম্ব চাই চকুৱেদি শৰ ভেদ কৰি দ্ৰুপদীক লাভ কৰিছিল। প্ৰৱচনটিৰ জৰিয়তে ইয়াকে কোৱা হৈছে যে অধ্যৱসায়, কঠোৰ শ্ৰম, সাধনাৰ বলত যিকোনো জটিল কামো কৰা সহজ হৈ পৰে। গতিকে ছাত্ৰ ছাত্ৰী, শিক্ষক, খেতিয়ক, চিকিৎসক, অভিযন্তা, বিজ্ঞানী সকলোৱে অভ্যাস, অনুশীলন, কঠোৰ সাধনাৰ ফলত নিজ নিজ কামত যোগ্যতা প্ৰদৰ্শন কৰি নিজৰ লগতে সমাজ আৰু দেশৰো সন্মান বৃদ্ধি কৰিব পাৰে। তাৰপিছতে 4 নম্বৰ প্ৰৱচনটি হৈছে অধিক বাৰুইড গুৰ ধমনা। যিকোনো কাম সুচাৰুৰূপে সমাধান কৰিবলৈ অভিজ্ঞ লোকৰ প্ৰয়োজন। গুৰ জালিগাঁতৰ ওপৰৰ পৰা নুমুৱাৰ এটা জোখ আছে। পাক কম হ'লে গুৰ ঢিলা বা লেজুৱা হয় আৰু পাক বেছি হ'লে গুৰ ধমনা হয়। দুয়োবিধ গুৰেই খাবৰ বাবে অনুপযুক্ত হৈ পৰে আৰু তাৰ বাবে এজন ভাল জনা লোক নাথাকিলে ইজনে সিজনক সুধি থাকোঁতেই গুৰ ঢালি জালিগাঁতৰ পৰা নুমুৱাৰ সময় পাৰ হৈ গুৰ ধমনা হ'লে খাবৰ অনুপযুক্ত হয়। আৰু এই প্ৰৱচনটিয়ে ইয়াকে ইংগিত কৰিছে, নিজে ভালদৰে একো কথা নাজানি কেৱল আক তাক সুধি কাম কৰিবলৈ গ'লে ভাল ফল পোৱাতকৈ বেয়া ফল পোৱাৰ সম্ভাৱনা বেছি। জীৱনৰ বুদ্ধি শিলৰ খুঁটি। বহুজনৰ পৰামৰ্শ লৈ কাম কৰিলে কামৰ সুফল পোৱাৰ পৰিৱৰ্তে কুফল পোৱাৰ আশংকা থাকে। সেয়ে নিজৰ অভিজ্ঞতাৰ দ্বাৰা স্থিৰ সিদ্ধান্তত উপনীত হোৱাই বেছি ফলপ্ৰসূ বুলি প্ৰৱচনটিৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল, এই 4টা প্ৰৱচন মই তোমালোকলৈ আগবঢ়ালোঁ, লগতে তোমালোকৰ সুবিধাৰ্থে পাঠ কৰিও দিছোঁ। আৰু আশা কৰোঁ তোমালোকে প্ৰৱচন কেইটিৰ দ্বাৰা উপকৃত হ'বা আৰু জীৱনতো এই প্ৰৱচনটিৰ সাৰমৰ্ম মৰ্মে তোমালোকে হৃদয়ংগম কৰি জীৱনতো তোমালোক আগবঢ়াই নিয়াত সুবিধা হওক আশা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টি মোৰ ইয়াতে সামৰিলোঁ।